হাই ফ্ৰেণ্ডছ, আজি আমি ইণ্ডিয়ান পলিটিৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিম, যিটো আহিবলগীয়া ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম আছে, হয়তো সেইটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। তো আমি ষ্টাৰ্ট কৰোঁ, আজি আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে যে সম্পত্তিৰ অধিকাৰ কিমান চনত মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হৈছিল? এইটো শুদ্ধ উত্তৰ হৈছে 1978 চনত। তো 1978 চনত তাৰ আগত যিটো আছিলে সেইটো আছিলে 31 আৰ্টিকেলত। 31 আৰ্টিকেলৰ পৰা এইটো লৈ যোৱা হৈছে 300 আৰ্টিকেলত। আগত 30 যেতিয়া আছিলে এইটো আছিল আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটছত আছিলে। তো ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা যেতিয়া 300 লৈ যোৱা হৈছে, এইটো লিগেল ৰাইটছত লৈ যোৱা হৈছে, লিগেল ৰাইটছত আছে। তো এতিয়া কথাটো হ'ল যে কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা সম্পত্তিৰ অধিকাৰটো লিগেল ৰাইটছত লৈ যোৱা হৈছে, মানে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা লিগেল এইটো, সেইটো হ'ব 44 এমেণ্ডমেণ্টৰ দ্বাৰা। 44 এমেণ্ডমেণ্টৰ দ্বাৰা। হয়তো এইখিনি কষ্ট বুজি পাইছে আপোনালোকে। তো দ্বিতীয় প্ৰশ্নলৈ আহোঁ। কোনে কৈছিল আৰ্টিকেল 32 ইজ দ্য চ'ল অফ কনষ্টিটিউশ্যনছ? সেইটো কৈছিল বি.আৰ. আম্বেদকাৰে। তো এই আৰ্টিকেল 32 আৰু এটা বস্তু আপোনালোকে বুজাব বিচাৰিছে যে যদি কোনোবাই আপোনাৰ ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰৰ ভায়লেণ্ট কৰিছে, তেন্তে সেইটো সুপ্ৰিম কোৰ্টে আপোনাক ন্যায় দিব পাৰিব। এইটো আৰ্টিকেলৰ দ্বাৰাই এইটো বুজোৱা হয়। নেক্সট হৈছে কোনটো আৰ্টিকেলত উল্লেখ কৰা হৈছে প্ৰটেকশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ এনভাইৰনমেণ্ট, ৱাইল্ড লাইফ এণ্ড ফৰেষ্ট? এইটো হৈছে আৰ্টিকেল 42A। নেক্সট কুৱেশ্যন হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থা কোনখন ৰাজ্যত প্ৰথমতে ব্যৱহাৰ কৰা হৈছিল? তো এইটো হৈছে ৰাজস্থান। এইটো ৰাজস্থানত কৰা হৈছিল আৰু এইটো চন আছিল 1959 চনত, আৰু নাগৰ নামৰ এখন জিলাত। তো আমাৰ নেক্সট কুৱেশ্যনলৈ আহোঁ। কোনে কৈছিল কোনখন আৰ্টিকেলে কৈছে যে দেয়াৰ চেল বি এ কাউন্সিল অফ মিনিষ্টাৰ উইথ প্ৰাইম মিনিষ্টাৰ? মানে আমাক এইটোৱে বুজাব বিচাৰিছে কোনখন আৰ্টিকেলে কৈছে যে প্ৰাইম মিনিষ্টাৰৰ লগত এখন কাউন্সিল থাকিব, প্ৰাইম মিনিষ্টাৰৰ কাউন্সিল যিবোৰ থাকিব। সেইটো কোনটো আৰ্টিকেলে বুজাইছে? সেইটো বুজাই 74 আৰ্টিকেল। আৰু প্ৰাইম মিনিষ্টাৰে হওক বা প্ৰাইম মিনিষ্টাৰ যিটো প্ৰাইম মিনিষ্টাৰক সেইবোৰ যিটো সিহঁতৰ কাউন্সিলবোৰ কৰিব, কোনে এপইণ্ট কৰিব? প্ৰাইম মিনিষ্টাৰ, সেইটো কৰিব প্ৰেছিডেণ্টে। কোনে কৰিব? প্ৰেছিডেণ্টে। ঠিক আছে। নেক্সট কুৱেশ্যন কৈছে কোনটো আৰ্টিকেল অনুসৰি ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহা অভিযোগ আনিব পাৰি? এইটো হৈছে আৰ্টিকেল 61। নেক্সট কুৱেশ্যন কৈছে আৰ্টিকেলৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভাত কেইজন ব্যক্তিক মনোনীত কৰিব পাৰি? তো এইটোত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি হ'ল যে 12জন। এতিয়া কথা হ'ল ৰাজ্যসভাৰ মুঠ সদস্য কিমান থাকে? ৰাজ্যসভাৰ মুঠ সদস্য 250জন। তাৰে 238জন হৈছে ছিলেক্টেড আৰু 12জন ইলেক্টেড। এইটো 238জন হৈছে ইলেক্টেড আৰু 12জন হৈছে ছিলেক্টেড। যিটো 12জন আছে সেইটো ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে। আৰু নেক্সটটো আছে যিটো ৰাজ্যসভা, এতিয়া লোকসভাৰ সদস্য কিমান? লোকসভাৰ সদস্য হ'ল 552জন। তাত ইলেক্টেড আছে 550জন আৰু 2জন হৈছে ছিলেক্টেড। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে কোনটো সদনক স্থায়ী সদন হিচাপে জনা যায়? কোনটো সদনক স্থায়ী সদস্য হিচাপে জনা যায়? সেইটো ৰাজ্যসভাক জনা যায়। ৰাজ্যসভাক জনা যায় কিয়? এইটো এটা কথা আছে বাৰু। এতিয়া আমি জানিব লাগিব ৰাজ্যসভাৰ কাৰ্যকাল কিমান বছৰ? ৰাজ্যসভাৰ কাৰ্যকাল হ'ল 6 বছৰ, 6 ইয়াৰ্ছ। আৰু লোকসভাৰ হ'ল 5 বছৰ। লোকসভা 5 বছৰ মূৰে যিহেতু ভাঙি যায়, তো সেইটো স্থায়ী সদন বুলি ক'ব নোৱাৰি তাক। কিন্তু ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ, তেনেকৈ এইটো 2 বছৰ। সেইটো কি হয়? 3/1 ইয়াৰ পৰা ৰিটায়াৰমেণ্ট লয়, তো এই 3/1 ইয়াত আহি পেলাই নতুনকৈ জইন হয়। আকৌ 3/1 ইয়াত নতুন আহি জমা হয়, তো ইয়াত আহি পেলাই নতুনকৈ জমা হয়, সেই পুৰণাবোৰ আকৌ তাতে গৈ এনেকৈ জমা হৈ থাকে। তো সেয়ে 1/3 ৰিটায়াৰমেণ্ট লয় যদিও 3/1 ইয়াত আহি পেলাই নতুনকৈ অংশগ্ৰহণ কৰে। সেয়ে ৰাজ্যসভাক স্থায়ী সদন বুলি কয় আৰু কেতিয়াও সেইটো ভংগ হ'ব নোৱাৰে বা নাভাঙে। যদি আপোনালোকে ভাল লাগিছে তেন্তে নিশ্চয় এখন লাইক কৰি দিব। আৰু এইখন
আপোনাৰ মোৰ হেণ্ড ৰাইটিং নোটছখন PDF এখন মই বনাই পেলাই মোৰ টেলিগ্ৰাম চেনেলত দিম। টেলিগ্ৰাম চেনেলটোত পাই যাব আপোনাৰ বন্ধু বুলি, বা মই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। ধন্যবাদ।